নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল ৰাজ্যিক কেবিনেটে আজি অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কৈছে আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আমাৰ ৰেশন কাৰ্ড বিলাক চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল যেহেতু তেওঁলোকে পেনশন পাইছিল আজি আমি কেবিনেটে এটা সিদ্ধান্ত লৈলো যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্সনেলেও ৰেশন কাৰ্ড পাব পাৰিব গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেশন কাৰ্ড নাপায় যেহেতু এটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয় কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছো আৰু তেওঁলোকে ফ্ৰী ৰেশন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেশন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 এ নহয় এটো অনলি ফৰ গ্ৰেড 4 আজি কেবিনেটত সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছো গতিকে ছাৰ বাইদেউসকল এতিয়া আপোনালোকে জানিব পাৰিলে যে ৰাজ্যিক চৰকাৰে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুত ভাল সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে যেতিয়া ৰিটায়াৰমেন্ট বা অৱসৰ গ্ৰহণ কৰিব তাৰ পিছত তেওঁলোকে ৰেশন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব আৰু এই সুবিধা পাব অসমৰ চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰীসকলে এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বহুতেই ভাল খবৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আজিলৈ ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ